हेलो दोस्तों, वेलकम बैक टू माय यूट्यूब चैनल। आज मैं আপোনালোকৰ আগত লৈছোঁ আকৌ এটি নতুন ভিডিঅ'। আপুনি যদি মোৰ চেনেল নতুন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইবৰ লগত বেল আইকন ঘণ্টিটো ক্লিক কৰি দিব, অল অপশ্যনটো মাৰি দিব আৰু মোৰ ভিডিঅ'বোৰ চাই থাকিব। এই দুদিন মই ভিডিঅ' কিয় দিব পৰা নাই, কিবা প্ৰব্লেম হৈ মোৰ সেইকাৰণে দিব পৰা নাই। আজিৰ ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'ব। আপোনালোকে এইজন মানুহ নিশ্চয় চিনি পায়, টিম্পু দা, নলবাৰীত ঘৰ। তো এইজন মানুহ একদম জনপ্ৰিয় ইউটিউবাৰ হৈ পৰিছে এতিয়া। তো এইজন মানুহে কেনেকৈ ভিডিঅ' দিছিল বা কেনেকৈ কি কৰিছিল আজি অলপ দেখাই দিম। তো তেওঁ মোৰ দৰে ময়ো মোবাইলেৰে ভিডিঅ' বনাওঁ। তেওঁ আগতে মোবাইলেৰে ভিডিঅ' বনাইছিল। তো এতিয়াহে তেওঁ DSLR কেমেৰা, লেপটপ সকলোবোৰ আছে। তো আপোনালোকক মোবাইল এটা থাকিলে আপোনালোকক ভিডিঅ' বনাব পাৰিব। তেওঁ 2 বছৰ আগৰ ভিডিঅ' মই অলপ দেখাই দিম। আপোনালোকে চাই ল'ব আৰু তেওঁ আগত, কাৰণ এটা কথা জানে যে এজন মানুহ তেওঁ লগে লগে ওপৰত উঠিব নোৱাৰে। তেওঁ কষ্ট কৰিব লাগিব। কষ্ট কৰিলে তাৰ পাছতে তেওঁ লাহে ৰানিং হৈ যাব। তো আজিৰ ভিডিঅ'টো সেনেকুৱাই। তো টিম্পু তাত 2 বছৰ আগৰ ভিডিঅ' চাই লওক, তেওঁ কেনেকুৱাকৈ ভিডিঅ' দিছিল বা কেনেকৈ ভিডিঅ' কৰিছিল। তো চাই লওক ভিডিঅ'টো, আপোনালোকে গম পাই যাব যে তেওঁ মোবাইলেৰে ভিডিঅ' বনাইছিল। তেওঁৰ মোবাইলৰ চেমচং কিয় আছিল মনত নাই, মুঠতে চেমচং কোম্পানীৰ মোবাইলেৰে ভিডিঅ' বনাইছিল। হয়, তো এই ভিডিঅ'টো চাই লওক। তেওঁ আগতে আমাৰ দৰে ভিডিঅ' বনাইছিল, যেনেকুৱা আমি মোবাইলত বনাওঁ। বা তেওঁৰ এইবোৰ মাইকো নাছিল, তেওঁ হেডফোনত কথা কৈছিল। তো চাই লওক। কৈছোঁ ভাষাটো ইগন'ৰ কৰিব, নতুন হয় তো ইমান সহজে ভাষাটো নাহে বাৰু, লাহে লাহে ভাল হ'ব। কিন্তু বৰ্তমান মই যি কৈ আছোঁ সেইটো জানিবলৈ সেইটো কেপচাৰ কৰিবলৈ চেষ্টা কৰিলে হ'ল। ভাষাটো বাদ দি ভাষা মোৰ লিখিত আহিব, কথিত আহিব, আপোনালোকে আহিব, তোমালোকে আহিব। নতুন না, চেষ্টাহে কৰি আছোঁ। তো সকলোতকৈ প্ৰথমতে মই কৈ আছোঁ ইউটিউবৰ আগত বনোৱা ভিডিঅ' আছিল। তো এতিয়া কেনেকৈ বনায় ভিডিঅ'বোৰ, এতিয়াৰ ভিডিঅ'বোৰ অলপ চাই ল'ব। আৰু টিম্পু দা নলবাৰীৰ মানুহ হয়। মোৰো এছামিছটো সিমান এটা ঠিক হোৱা নাই, কাৰণ মই বঙালী মানুহ হয়। তো সেইকাৰণে এছামিছ কৈ আছোঁ, অলপ গণ্ডগোল হ'ব পাৰে। প্লিজ কথাটো নল'ব, ভিডিঅ'বোৰ চাই যাব। তো চাওক। হে দোস্ত, আজি মোৰ ৰুমটো অলপমান উলট পালট হৈ আছে, সেইবাবে এনেকুৱাকৈ অফিচত টাইপত বলক আমি কোন তই আৰম্ভ কৰোঁ। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰ'ব, মজা। এতিয়া প্ৰথম কুৱেশ্যন, আপকে স্কিন। তো ভিডিঅ' দুয়োটা চালে টিম্পু দাৰ আগৰ ভিডিঅ' কেনেকুৱা আছিল আৰু এতিয়াৰ ভিডিঅ' কেনেকুৱা হৈছে। তো এনেকুৱাই আপুনি সদায় ভিডিঅ' বনাই যাওক বা সদায় কিবা এটা কাম কৰি যাওক। আপোনাৰ কাম একদম ভাল হৈ যাই থাকিব। কাৰণ চাইছেতো, আপুনি যদি এটা গছ লগাই, সৰু গছটো, তো এইটো ডাঙৰ হৈ যাই থাকিব। তো সেনেকুৱাই। তো আপুনি এটা চেনেল খুলি লওক, আপুনিও ডাঙৰ হৈ ওপৰত যাব পাৰিব। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি মোৰ চেনেলটো আপুনি নতুন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ ছাবস্ক্ৰাইবৰ লগত থকা বেল আইকনটো ক্লিক কৰি দিব আৰু এটা লাইক কৰিব। লাইক কৰিলে কিবা এটা হয় আৰু কি, আপুনি ছাবস্ক্ৰাইব কৰি দিব প্লিজ, কাৰণ ছাবস্ক্ৰাইবটো মেইন। ছাবস্ক্ৰাইব কৰিলে যাব, আপোনাৰ একো পইচা একো নালাগে। খালি ৰঙা ৰঙৰ ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিব। আৰু ভিডিঅ'টো ভুল হৈ থাকিলে প্লিজ ক্ষমা কৰি দিব।